আজি যদি নিজকে সন্দেহ কৰিছে তেন্তে এটা কথা ভালদৰে শুনক। শিৱই এতিয়ালৈকে যিজন ব্যক্তিক সমৰ্থন কৰি আহিছে তেওঁ কেতিয়াও সাধাৰণ হ'ব নোৱাৰে। আপুনি যিবোৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে সেইবোৰে বহু আগতেই আন কাৰোবাক ভাঙি পেলালেহেঁতেন, কিন্তু আপুনি এতিয়াও থিয় হৈ আছে, হয়তো ভাগৰুৱা কিন্তু উপস্থিত। এই উপস্থিতিয়েই আপোনাৰ সৰ্ববৃহৎ জয়, কাৰণ মহাদেৱ অধ্যৱসায়ীসকলৰ লগত সদায় থাকে, হাৰ মানি লোৱাসকলৰ লগত নহয়। বাৰে বাৰে পৰি গৈ আকৌ উঠিছে, এইটো কোনো কাকতলীয়া কথা নহয়। আপোনাৰ ভিতৰত যে সহজে নুমাব নোৱাৰা জুই আছে, এইটো তাৰ লক্ষণ। মহাদেৱে কোলাহলৰ মাজেৰে আপোনাক শক্তিশালী অনুভৱ কৰা নাই, তেওঁ আপোনাক মনে মনে নিজৰ লগত চিনাকি কৰাই দিয়ে। যিদিনা আপুনি নিজকে বিশ্বাস কৰিবলৈ শিকিব সেইদিনা পৃথিৱীৰ মতামতবোৰ আপোনাৰ বাটত বাধা হৈ নাথাকিব। মনত ৰাখিব, এজন শিৱভক্ত কেতিয়াও ভিৰৰ অংশ নহয়, তেওঁ অকলে খোজকাঢ়ে কিন্তু দৃঢ়তাৰে। আজি নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক, ভয়ৰ আগত কেতিয়াও নমস্কাৰ নকৰিব, কাৰণ যিসকলৰ মূৰত মহাদেৱৰ হাত থাকে তেওঁলোকে হাৰ মানি তলত পৰি যাবলৈ পাহৰি যায়। সদায় মনত ৰাখিব, আপুনি দুৰ্বল নহয়। হৰ হৰ মহাদেৱ। প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে দিব্য শক্তি দৰ্শন। মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এনেকুৱা দিব্য জ্ঞান আৰু অনুপ্ৰেৰণামূলক ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।